UPPL जिंदाबाद UPPL जिंदाबाद हेल' लोगोफोर खुलुमबाय दिनैनि गोदान भिडिअआव दा नोंथांमोननिसिम मोनसे भिडिअ लानानै फैलायबाय मैया नाग्रिजुलियाव UPPLनि ग्रेन्ड जयनिं मिटिं जादोंमोन रबिन्द्र बाला बिश्वासनि दैदेननायाव बेयाव नुनो मोननाय जादोंदि 4,000निबो बांसिन सुबुंफोरा मैया UPPLआव जयनिं जाफैदों BJP BPF बायदि बायदि दलनिफ्राय बेयाव जयनिं जानायखौ जों नुनो मोननाय जादों नोंथांमोना भिडिअ नायलांनो हागोन BPF বিভিন্ন দল সংগঠনে কাম কৰি আছে নিজৰ নিজৰ কেপাচিটিত আমিও কৰি আছো আৰু আজি বিশেষকৈ নাগ্ৰিজুলি সমষ্টিত এই যোগদান কাৰ্যসূচী বা আমাৰ দলীয় সভাত যেটো পৰিৱেশ দেখিছো যথেষ্ট উৎসাহিত হৈছে সকলে দলে বলে ওলাই আহিছে আৰু UPPL দলৰ প্ৰতি এটা আকৰ্ষণ দেখিবলৈ পাইছো মই আজি আমাৰ দলত যোগদান কৰা সকলো আমাৰ দাদা সকল ভাই সকল বাইদেউ ভনী যিমান আছে মই সকলোকে আদৰণি জনাইছো আৰু অনাগত দিনত শান্তি সম্প্ৰীতি মৰম স্নেহৰ মাজেৰে সুন্দৰ বিটিআৰ গৰিবৰ কাৰণে সকলো জাতি জনগোষ্ঠী মিলি আগুৱাই যাব লাগিব আৰু হিটোৱে UPPL মডেল অফ পলিটিক্স কিমান যোগদান হ'ল ইয়াত 4,000তকৈ অধিক লোক যোগদান কৰিছে আৰু হি সকলে বিভিন্ন দলত থাকি কাম কৰি আছিল বহুত দিনৰ পৰা যোগাযোগ হৈ আছিল ৰবীন্দ্ৰ বালা বিশ্বাস ডাঙৰীয়া আগতে আমাৰ দলতে আছিল মাজত তেখেতে কেদিনমান অলপ নিষ্ক্ৰিয় হৈ আছিল আৰু পুনৰ লাহেকৈ সক্ৰিয় হৈ আহিছে কাম কৰিবৰ কাৰণে আৰু অনাগত দিনত এই অঞ্চলৰ লগতে বিটিআৰ অঞ্চলৰ তেখেতে প্ৰাক্তন EM আছিল গতিকে কাম কৰি পেলাই অঞ্চলটো আগুৱাই নিয়াৰ কাৰণে জনগোষ্ঠীটো আগুৱাই নিয়াৰ কাৰণে তেখেতক কাম কৰিবলৈ আমাৰ দলত আমি আদৰণি জনাইছো আৰু তেখেতক দায়িত্ব ল'বলৈ অনুৰোধ কৰিছো যাতে সমাজখন আগুৱাই নিয়াত তেখেতৰ যি দায়িত্ব আছে সেইটো পালন কৰে দলত আমাৰ বহুত খলপীয়া মিটিং হ'ব আমাৰ সাৰ্ভে চলি আছে কোন মানুহজন ক'ত ফিট হ'ব নহ'ব কাক ক'ত কেণ্ডিডেট দিলে ভাল হ'ব নহ'ব এই কথাবিলাক দলে সিদ্ধান্ত ল'ব আৰু ইয়াৰ কাৰণে আমাৰ তাত বহুত সময় আছে মুখ্যমন্ত্ৰী অহাল চব্বিছ ঘণ্টাৰ আপোনালোকৰ কি প্ৰদৰ্শন এইটো সমস্যা নাই তেনেকুৱা বুলি নাই একো আগৰ পৰাই কৰি আছিলে আৰু যোৱাকালি যেহেতু তামোলপুৰত মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব এই কাৰণে আমাৰ দলৰ পৰা সিদ্ধান্ত লোৱা হ'ল যে এই মিটিংটো আগতে ল'ব লগা আছিলে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মিটিঙৰ পিছত কৰিম বুলি সিদ্ধান্ত লোৱা হৈছিল এই কাৰণে আজি মিটিংটোখন হৈ গ'ল অকল নাগ্ৰিজুলি নহয় 40টা সমষ্টিতে তেনেকুৱা উৎসাহ আছে য'তে গৈছো তাতে ৰাইজৰ মৰম সবে এটা পজিটিভ মাইণ্ড লৈ ওলাই আহিছে জ্যেষ্ঠসকলো আহিছে যুৱকসকলো আহিছে সবে আহিছে আৰু বিভিন্ন দল সংগঠন এতিয়া লাহে লাহেকৈ UPPL প্ৰতি আহিছে গতিকে আমাৰো দায়িত্ব বাঢ়িছে আমাৰ ওপৰত যদি বিশ্বাস ৰাখিছে আমাক যদি মৰম দিছে এই সকলক আমি পুনৰ মৰম UPPL जिंदाबाद UPPL जिंदाबाद